মই গৈ আছোঁ মাহঁতৰ ঘৰলৈ। এয়া গাড়ীত গৈ আছোঁ। ছোৱালী শুই আছে, ওচৰতে মানুহ এগৰাকী বহি আছে। গৈ আছোঁ, মা ঘৰ হ'ল দেৰগাঁৱত। গৈ আছোঁ, আপোনালোকক দেখুৱাম ৰ'ব। এয়া ছোৱালী শুই আছে, উঠাই নাই। গাড়ীত উঠোঁতে শুলে, বাপেকক এৰি থৈ আহিছে যে বেয়াও লাগিছে তাক। এয়া আহি পাইছোঁহি, তিয়ক পাইছোঁ আহি। যোৰহাট পাওঁ হৈছোঁহি, পামগৈ আৰু। যোৰহাট পামগৈ আৰু, পাবলৈ বেছি সময় নাই। ওচৰত চমু চাপি আহিল আৰু, পাম এতিয়া, নামিমগৈ। মা আছে যোৰহাটত ৰৈ আছে, আহি মোক নিবলৈ আহিছে। এয়া আহি পালোঁহি, হোটেল সোমাইছোঁ। এয়া মা আহি পালে, এয়া পৰঠা লৈছোঁ খাবলৈ, চব্জি দিছে। মোৰ খাই হৈ গ'ল। এয়া মই বহি আছোঁ, ছোৱালী আৰু মা খাই আছে। ছোৱালী নাই। মই আহি ঘৰ পাই গ'লোহি। এয়া গৈ আছোঁ, ঘৰ সোমামহি এতিয়া আৰু। এয়া আমাৰ সোমাই যোৱা ৰাস্তাটো। এয়া সোমাই আহিছোঁ আৰু। কোন ক'ত আছে চাই লওঁ। নাই, কোনো নাই। এই ঘৰটো বনাই আছে, বনাই হোৱা নাই। এয়া এইফালে, এয়া মোতকৈ আগত মোৰ বেগ আহি পালে। ইমান গৰম লাগিছে। এয়া আহি পালোঁ, লাইনো নাই, ফেনো নাই। অকণমান ৰেষ্ট লৈ লওঁ, তাৰপিছত আপোনালোকক অলপ দেৰিকৈ কিবা এটা দেখুৱাম ৰ'ব। এয়া মা এতিয়া চোতাল সাৰি আছে, ছোৱালী আৰু দাদাৰ ছোৱালী খেলি আছে। মায়ে চোতাল সাৰিব লৈছে, ভাইটিক ৰং আনিবলৈ কৈছে বিচনীত মাৰিবৰ কাৰণে। মই এতিয়া বিচনীত ৰং মাৰিম, আপোনালোকে চাব পাৰিছেনে নাই জনাব। মা ঘৰত আহিলে কিবা নাই কিবা এটা কৰিবলগীয়া হয়েই, তাকে এতিয়া ৰং মাৰিম বিচনীত। কেনেকুৱা হয় জনাবচোন, পাৰিছোঁনে নাই। যিকোনো কাম অকলে মতা মানুহে পাৰে সেইটো কথা নাই, মাইকী মানুহ কিছুমান কাম কৰিব লাগে। এয়া মই এতিয়া বিচনীত ৰং মাৰি আছোঁ। কেনেকুৱা লাগিছে বিচনীবোৰ দেখুৱাম আপোনাক, নেক্সট ভিডিঅ'ত দেখুৱাম। এতিয়ালৈকে হোৱা নাই, মাৰি আছোঁহি, পিছত দেখুৱাম আপোনালোকক। এয়া ভাইটিয়ে ৰং কেইটামান উলিয়াই দিছে আনি, এই বিচনীখিনিত মাৰি আছোঁ। মা ভাইটিক গালি দি আছে, আজি কেইদিনৰ পৰা তাইক কৈ আছিলে মাৰিবলৈ, মৰা নাছিলে। এয়া তাকেই মই আহি পালোঁ, মোক এতিয়া দিছে মাৰিবলৈ, মাৰি দিছোঁ। আৰু দুখনমান মাৰিলোঁ, আপোনালোকক নেক্সট ভিডিঅ'ত সেইখিনি দেখুৱাই দিম। কেনেকুৱা হৈছে, ভাল হৈছেনে নাই কমেণ্ট কৰি জনাবচোন ফ্ৰেণ্ড। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। তাৰপৰা ফেচবুক চেনেলটি ফ'ল' কৰি দিব। এইফালে চাওঁচোন ঘৰত কি আছেনো খাবলৈ। এয়া দেউতাই গাখীৰ আনি থৈছে, আম আছে, গাখীৰ আছে। তাৰপৰা এতিয়া ভাইটিয়ে কৈ আছে পায়স বনাই দিবলৈ। মই বোলো বনাই দিম ৰ অলপ দেৰিকৈ। চাইছোঁ আৰু একো নাই খাবলৈ। মোৰ দেউতাও বেছি ডাঙৰ কাম নকৰে, সৰু সুৰা কাম কৰে। কি কাম কৰে আপোনালোকক জনাম। কিছুমান ল'ৰা, কিছুমান ছোৱালী থাকে, নিজৰ বাপেকে কি কাম কৰে জনাবলৈ লাজ কৰে, কিন্তু মই আপোনালোকক জনাম, নেক্সট ভিডিঅ'ত জনাম। এইটোত এতিয়া ইমান দীঘলীয়া কৰিব নোৱাৰোঁ ভিডিঅ'টো। এইটো কি হয়নো, চেনিটাইজাৰ। নেক্সট ভিডিঅ'ত দেখুৱাম আপোনালোকক কেনেকৈ মোৰ দেউতাইনো কি কাম কৰে। অকণমান মই এতিয়া ৰেষ্ট লৈ লওঁ। অকণমান এয়া বিচনাত পৰি দিছোঁ, অকণমান শুই লওঁ, তাৰপিছত আৰু কি কৰিব লাগে কৰিম।